নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই কঁঠালৰ জাম বনাবলৈ চেষ্টা কৰিলোঁ আৰু কঁঠালৰ জাম বনাই খালোঁ, বহুত টেষ্টি হয়। যিসকলে কঁঠাল খাই ভাল পায় তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কেতিয়াবা আপোনালোকে কঁঠালৰ জাম বনাই খাইছে তেতিয়াহ'লে মোক কমেণ্টত লিখি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে, আৰু আপোনালোকে কেনেকৈ বনায় সেয়াও মোক জনাবলৈ নাপাহৰিব। প্ৰথমতে এয়া কঁঠালখিনি, পকা কঁঠালৰ গুটিখিনি উলিয়াই এয়া মিক্সাৰত ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। আৰু ভিতৰত কিছুমান লেতেৰা থাকে, অকণমান চাফা কৰি ল'ব। তাৰপিছত অলপ চেনি দিছোঁ। কিছুমান কঁঠাল বহুত বেছি মিঠা থাকে, চেনি কমাই দিলেও হ'ব। আৰু কিছুমান কঁঠাল একেবাৰে মিঠা নাথাকে, পানী পানী থাকে, তেতিয়া অলপ সৰহকৈ চেনি দি এনেকৈ জাম তৈয়াৰ কৰি ল'ব পাৰে ঘৰতে। এয়া চাওক, খুব ধুনীয়াকৈ জাম বনাবৰ কাৰণে কঁঠালখিনি এতিয়া পেষ্ট কৰি লোৱা হৈ গ'ল। ইয়াত চেনি দিছোঁ অলপমান, তাৰ বাহিৰে আৰু একো দিয়া নাই। ধুনীয়াকৈ এনেকৈ মিক্সাৰত পেষ্ট কৰি ল'ব। খুব কম সময়ৰ ভিতৰতে হৈ যায়। এয়া ৰেডি হৈ গ'ল ইমান ধুনীয়াকৈ পেষ্টখিনি। তাৰপিছত এইফালে এটা কেৰাহী গৰম কৰি ৰাখিছিলোঁ। কেৰাহীটো পূৰা গৰম হ'বলৈ দিব। গৰম হোৱাৰ পিছতে এইখিনি কঁঠাল যিখিনি পেষ্ট কৰি থৈছিলোঁ এইখিনি ইয়াতে ঢালি দিব। আৰু জুইটো একদম কমাই দিব, চিমত ৰাখিব, নহ'লে লাগি ধৰিব। আৰু অকণমান ইয়াতে ঘি দিব পাৰে। এতিয়া এইখিনি কিছু সময় এনেকৈ লৰাই থাকিব, যাতে তলত লাগি নধৰে, তেনেকৈ লৰাই থাকিব। তাৰপিছত ইয়াতে অকণমান পানী ঢালি দিব। অকণমান পানী দিয়াৰ পিছতো এইখিনিত লৰাই থাকিব। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে অকণমান জলকীয়া গুড়াও দিব পাৰে আৰু জালুকৰ গুড়া দিব পাৰে, কিয়নো মিঠা জ্বলা অকণমান হ'লে খাই খুব বেছি টেষ্টি লাগে। মই আজি জালুক আৰু এনেকুৱা জলকীয়া গুড়া দিম বুলি ভাবিও দিবলৈ থাকি গ'ল। তাৰপিছত অকণমান কিন্তু এয়া নেমুৰ ৰস দিব। গোল নেমুৰ ৰসো দিব পাৰে, কাজি নেমুৰ ৰসো দিব পাৰে, কোনো কথা নাই। অকণমান নেমুৰ ৰস দি ধুনীয়াকৈ এইখিনি আকৌ লৰাই থাকিব। জুইটো কিন্তু বঢ়াই নিদিব, জুইটো একেবাৰে কম কৰি ৰাখিব। এয়া চাওক, ধুনীয়াকৈ এইখিনি উতলি গৈছে। আৰু উতলি উতলি পানীখিনি নোহোৱা কৰি একদম ডাঠ হ'বলৈ দিব কঁঠালখিনি। মই ইয়াতে আৰু অলপ চেনি দিলোঁ, আৰু জামখিনি অলপ বেছি মিঠা হ'লে ভাল লাগে। আৰু চাওক, এয়া যিহেতু কঁঠালটো মিঠা কম আছিলে সেইকাৰণে চেনি অকণমান সৰহকৈ দিছোঁ। এয়া চাওক, পানী একেবাৰে নোহোৱা হৈ গ'ল আৰু কমি গ'লগৈ। কিমানখিনি বনাইছিলোঁ, এক কেৰাহী আছিলে আৰু কমি কমি এইখিনি হ'লগৈ। আৰু এতিয়া মই চাহৰ লগত, ব্ৰেডৰ লগত এনেকৈ খাবলৈ লৈছোঁ। ব্ৰেডত এনেকৈ ধুনীয়াকৈ লগাই ল'ব, তাৰপিছত চাহৰ সৈতে ধুনীয়াকৈ পৰিৱেশন কৰিব। মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। পুনৰ আকৌ নতুন এটা দিনত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম, আপোনালোকক লগ পাম। আশা কৰিছোঁ সকলোৱে ভালে থাকিব বুলি। আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থকাৰ বাবে, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।